কৃষ্ণ আমাৰ আধ্যাত্মিক অসমলৈ সকলোকে স্বাগতম জনাইছো। আলোচনালৈ যোৱাৰ আগতে আহক আমি এটা কাহিনী শুনি লওঁ। বৰ্তমানৰ নগাঁও জিলাৰ শিলঘাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত বহু বছৰৰ আগতে এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনত বশিষ্ঠ আশ্ৰম আছিল। তাতে এখন বৰ ডাঙৰ টোল আছিল। সেই টোলৰ অধ্যাপক আছিল ব্যাকৰণ, ন্যায়, স্মৃতি, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত বিদগ্ধ পণ্ডিত বেদকণ্ঠ। বেদকণ্ঠই তেওঁৰ লগত 40জন ছাত্ৰ ৰাখি বিনামূলীয়াকৈ শাস্ত্ৰ অধ্যয়ন কৰাইছিল। সেই সময়ৰ নিয়ম অনুসৰি অধ্যাপক বেদকণ্ঠই ছাত্ৰসকলৰ পৰা গুৰু দক্ষিণা বিচাৰিলে। গুৰু দক্ষিণা হিচাপে পৰ্যাপ্ত পৰিমাণৰ ধন সংগ্ৰহ কৰিবলৈ ক'লে। এইটো উপদেশ দিয়া হ'ল যে খুজি মাগি যিহেতু পৰ্যাপ্ত পৰিমাণৰ ধন সংগ্ৰহ কৰা সম্ভৱ নহয়, সেয়ে সদাগৰৰ দৰে ধনী মানুহৰ পৰা বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰিব লাগিব। অৱশ্যে এটা চৰ্ত বান্ধি দিয়া হ'ল। সেই চৰ্তটো হ'ল ধন সংগ্ৰহ কৰি থকাৰ সময়খিনিত যাতে আন কোনেও দেখা নাপায় আৰু মানুহজনৰো প্ৰাণহানি নহয়। বেদকণ্ঠৰ নিৰ্দেশনা পাই সত্যব্ৰত নামৰ এটি কোমল বয়সীয়া ছাত্ৰত বাদে অন্যান্য সকলো ছাত্ৰই ধন সংগ্ৰহৰ বাবে আনন্দ মনেৰে নিজ নিজ গন্তব্যস্থানলৈ গতি কৰিলে। সত্যব্ৰত মন মাৰি ৰৈ থকা দেখি বেদকণ্ঠই সি নোযোৱাৰ কাৰণ সুধিলে। তেতিয়া সত্যব্ৰতে অতি বিনম্ৰভাৱে এই বুলি ক'লে, গুৰুদেৱ, আপুনিয়েতো শিকাইছিল পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। ঈশ্বৰ সকলোতে আছে। অন্তৰ্যামী ৰূপে সকলোৰে হৃদয়ত থাকি তেওঁ সকলো চাই থাকে। মোৰ এই ধন সংগ্ৰহৰ অসৎ কাৰ্যটো আন মানুহে নেদেখিলেও ঈশ্বৰে নিশ্চয় দেখিব। গতিকে অসৎভাৱে ধন উপাৰ্জনৰ এই কাৰ্যটো মোৰ দ্বাৰা কেতিয়াও সম্ভৱ নহ'ব। গতিকে আপুনি মোক ক্ষমা কৰিব। সত্যব্ৰতৰ জ্ঞানগৰ্ভ কথা শুনি বেদকণ্ঠ খুব আনন্দিত হ'ল। তাক ভূয়সী প্ৰশংসা কৰিলে। বেদকণ্ঠই সত্যব্ৰতক ক'লে যে প্ৰকৃততে তেওঁ গুৰু দক্ষিণা বিচৰা নাছিল। তেওঁনো ছাত্ৰসকলক কি শিকালে, ছাত্ৰসকলে কিমান শিকিলে তাৰহে তেওঁ পৰীক্ষা কৰিলে। এই পৰীক্ষাত সত্যব্ৰত উত্তীৰ্ণ হ'ল, আন সকলো ছাত্ৰ অনুতীৰ্ণ হ'ল। এই কাহিনীটোৰ মতে গোপনে হ'লেও অসৎ কৰ্মত লিপ্ত হোৱা উচিত নহয়। কাৰো অন্যায় কৰা উচিত নহয়। মানুহ সভ্য, বিদ্যাৱন্ত কিংবা শিক্ষিত হোৱাৰ মহত্ব নিশ্চয় তাতেই। অন্যায় শব্দৰ অভিধানিক অৰ্থ বিশেষণীয় ৰূপত অযোগুত অনুচিত, ৰং ইম্প্ৰপাৰ আনজাষ্ট। বিশেষণ ৰূপত অনুচিত কাৰ্য, অবিচাৰ, ইম্প্ৰপাৰিটি, ইনজাষ্টিচ, ডিছঅৰ্ডাৰ। শৰীৰত পোনপটীয়াকৈ আঘাত কৰি আনক অন্যায় কৰিব পাৰি। শৰীৰত আঘাত লাগিলে মনতো আঘাত লাগে। আনহাতে শৰীৰত আঘাত নকৰাকৈ কেৱল মনত আঘাত দিও আনৰ অন্যায় কৰিব পাৰি। শাৰীৰিকভাৱে কৰা অন্যায়তকৈ মানসিকভাৱে কৰা অন্যায় বেছি ভয়ংকৰ বুলি বিবেচিত হৈছে। গতিকে শাৰীৰিক কিংবা মানসিক যিকোনো প্ৰকাৰে মানুহ কিংবা অন্য প্ৰাণীক অন্যায় কৰাৰ পৰা নিজক আঁতৰত ৰখাটো জ্ঞানীৰ কাম। অন্যায় কৰ্ম সাধাৰণতে গোপনে কৰা হয়, কোনেও নেদেখাকৈ। কিয়নো অন্যায় কৰ্ম কৰা দেখিলে সমাজৰ ৰোষত পৰিব লাগে, আইনৰ দোষত পৰিব লাগে আৰু নানা শাস্তি ভোগ কৰাৰ উপৰি প্ৰায়শ্চিত্ত কৰিব লাগে। কিন্তু গোপনে কৰিলে ধৰা পৰাৰ ভয় নাথাকে, শাস্তিৰো ভয় নাথাকে আৰু অন্যায় কৰ্মৰ সংখ্যা তথা সময় বঢ়াই নি থাকিব পৰা যায়। আত্মসন্মানো অটুট থাকে। পিছে অন্যায় কৰ্ম কৰি এদিন হ'লেও যে ধৰা পৰিব লাগিব, ধৰা পৰিলে যে এক বিষম অৱস্থাৰ সন্মুখীন হ'ব লাগিব, সেই কথা অন্যায় কৰোঁতাই অন্যায় কৰাৰ সময়ত মনত নাৰাখে।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱেতো ঘোষা কৰিছে বুলি, তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডাই, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। ভাণ্ডা মানে চল কৰা বা ফাঁকি দিয়া। 14 সাক্ষী হ'ল 14জন দেৱতা। এই 14জন দেৱতা আমাৰ দেহতে থাকে বুলি শাস্ত্ৰই উল্লেখ কৰিছে। যেনে চকুত আদিত্য, জিভাত বৰুণ, হাতত ইন্দ্ৰ, লিংগত প্ৰজাপতি, পদত বিষ্ণু, মনত চন্দ্ৰ আদি। আমাৰ ইন্দ্ৰিয়সমূহৰ প্ৰতিটো ভাল বেয়া কৰ্মৰ সাক্ষী এই 14 দেৱতাসকল। অন্যায় কৰি চল বা ফাঁকি দি মানুহৰ দৃষ্টিৰ পৰা কিবা প্ৰকাৰে হাত সাৰিব পাৰিলেও জীৱন্ত সাক্ষীস্বৰূপ এই দেৱতাসকলৰ প্ৰখৰ দৃষ্টিৰ পৰা হাত সৰাটো কেতিয়াও সম্ভৱ নহয়। যেতিয়া দেহাৱসান হ'ব তেতিয়া এই দেৱতাসকলে যমৰ আগত আমাৰ সকলো কৰ্মৰ সাক্ষী দিব। অসৎ তথা অন্যায় কৰ্মৰ ফল অনুসৰি যমে তেতিয়া জীৱক দুৰ্ঘোৰ যাতনা দিব আৰু অৱশিষ্ট পাপৰ ফল ভোগ কৰিবৰ কাৰণে পুনৰ জন্মৰ বাবে সংসাৰ গৰ্তত পেলাই দিব আৰু জীৱই পুনৰ সাংসাৰিক জ্বালা যন্ত্ৰণা ভোগ কৰিব লাগিব। সেয়ে সাংসাৰিক জ্বালা যন্ত্ৰণাৰ পৰা নিজক ৰক্ষা কৰিবলৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজৰ মনক বুজনি দিছে এই বুলি, ৰাম কৃষ্ণ বোল ভাই, পৰম যতনে তেজিও যত অন্যায়। অৰ্থাৎ হে মনোভাই, ৰাম কৃষ্ণ নাম লোৱা আৰু পৰম যত্ন কৰি অন্যায় কৰাৰ পৰা নিজক আঁতৰত ৰাখা। কৃষ্ণ ধন্যবাদ।